বিপৰীত দিশে কেমেৰা ঘূৰাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকসকলে কিদৰে বিহু পৰিৱেশন কৰি আহিছে বা তেওঁলোকে গছতলৰ বিহু নামঘৰত আহি কেনেদৰে কেনেদৰে ব্যৱহাৰ কৰি আছে সবিশেষ
পৰিৱেশ মই আচলতে আজি 2 নং বিয়াকৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু অনুগ্ৰহ কৰি আপোনালোকে এই পৰিৱেশ ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব বা উত্তৰ পূৰ্বাঞ্চলৰ বা বিভিন্ন লোক সংস্কৃতি বিশেষ উজনি অসমৰ বিশেষকৈ গছতলৰ বিহু বা ৰাতি বিহুৰ সম্পৰ্কে যদি আপোনালোকে জানিব বিচাৰে মৃণাল গোহাঁই এই পেজটো এটা ফ'ল' কৰি ৰাখিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে মৃণাল গোহাঁই নিউ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব যিহেতু উজনি অসমৰ প্ৰতিটো লোক সংস্কৃতি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আহক আমি এই ভিডিঅ' বাকী অংশলৈ আগবাঢ়োঁ
আজি উৰুৱাইছে সেই হেতুকে আজি উলহ মালহতে গোটেই গাঁৱৰ ৰাইজে আহি আজি বিহুখন বহুত পৰম্পৰা হ'লেও উৰুৱাবলগীয়া হ'ল বহুত পৰিস্থিতিৰ মাজত।